মৰ্ণিং ৰাইজ। এতিয়া মই নগাঁৱত আছোঁ। নগাঁৱত পূজা অলপ চাই যাম বুলি আহিলোঁ। আপোনালোকেও চাই থাককচোন। চাওক ৰাইজ, এইটো মণ্ডপ চাওকচোন, কিমান ধুনীয়া লাগিছে। এইটো চাওক ৰাইজ, শিৱলিংগৰ মণ্ডপ। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। চাওক কিমান মানুহ আছে, চাওক ভিতৰত সোমাবই নোৱাৰি, ভিৰৰ চোতত মানুহ সোমাব নোৱাৰে। চাওক এইটো জালুকুটি পূজা মণ্ডপ, কিমান ধুনীয়াকৈ সজাইছে। চাওক কিমান ধুনীয়া লাগিছে। চাওক চাওক লাইটিঙৰ দ্বাৰা এখন ৰকেট বনোৱা হৈছে। চাওক কিমান ধুনীয়া লাগিছে। চাওক এয়া গুৱাহাটীৰ পৰিৱেশ। চাওক আপোনালোকে এয়া মৰিগাঁৱৰ, এইটো মৰিগাঁৱৰ পূজা মণ্ডপ। চাওক ভিডিঅ'টো শেষলৈকে চাই গৈ থাকক আৰু মণ্ডপ দেখাই গৈ থাকিম আমি। আৰু আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে ভিডিঅ'টো চাই। বলক চাই গৈ থাকোঁ বলক। এইটো চাওক মৰিগাঁও গোপাল কৃষ্ণ থানৰ পূজা মণ্ডপ। চাওক ইমান ধুনীয়াকৈ সজাইছে। চাওক এইখন হৈছে কৈলাশ।
আমাৰ নগৰ আমাৰ মৰিগাঁও। দাদা কেনেকুৱা ভাল লাগিছে? নি কৈ দিয়া কেনেকুৱা ভাল লাগিছে? ঘূৰাই দিয়া এবাৰ। এতিয়া আমি ঘৰলৈ যাব ওলালোঁ। ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে চাই কমেণ্ট কৰি জনাব। ধন্যবাদ। আৰু ভিডিঅ' পাই থাকিব।